এভৰিৱান গুড মৰ্নিং আৰু মোৰ নেক্সট এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই পূজাই আৰু আজি ঘৰলৈ যামগৈ এইকেইদিন ভিডিঅ' দিবই পৰা নাই ভিডিঅ'বিলাকনো কিনো দিম ঘৰতে আছোঁ এইকেইদিন বতৰো বেয়া চাওকচোন ইমান পানী হৈছে এইফালে পুৰা গা চা ধুই আজৰি হৈ গ'লোঁ এতিয়া চুলিখিনি ফনোৱা নাই বাৰু আজি গধূলিকৈ ঘৰলৈ যামগৈ অনু আহিব তাকে বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ কাৰণ আকৌ পিছত দিগদাৰ হ'ব ভিডিঅ' ষ্টাৰ্ট কৰি থাকিবলৈ আৰু কি কৰিছে চব তলত দেউতাই পূৰা গাড়ী ধুই আছে উলিয়াই দিছে আৰু বৰষুণ যিহেতু দি আছে পূৰা পানী হৈ গ'ল আজটো হে পানী চব বতৰটো ইমান ক'লা কৰি আছে অহালে অপেক্ষা কৰক তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু ঘৰলৈ যাওঁতে চাগে আঁতৰিহঁতৰ ঘৰতো সোমাব লাগিব চাওঁ কিমানখিনি পাৰোঁ হেল্ল' আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰ আমাৰ এফালে ঘৰ অনুবাৰ পালেহি বাৰু এতিয়া চুলিখিনি পূৰা ধুইছিলোঁ যে একদম টেপ খাই আছে কেনেকুৱা দেখিছে ক'ব দেই গাইছ পূৰা মেখেলা চাদৰ পিন্ধি ওলাইছোঁ ইয়াৰ পৰা গৈ আকৌ ধুনীয়াকৈ বাৰ্থডে এটা খাবলৈ আছে মই আজি মোৰ আঁতৰে আৰু গামোচা পিন্ধোৱা আঁতৰে আজি বাৰ্থডে হয় লিপষ্টিক লগোৱা নাই ইমান বেয়া দেখিছে এইফালে ঘৰটো আমাৰ আজি 7 দিন থাকিলোঁ আজি এৰি থৈ যাম আৰু আজি 7 দিন নহয় আজি 6 দিন থাকিলোঁ আজি যামগৈ যেতিয়া 7 দিনে আৰু এতিয়া গধূলিয়ে হ'বলৈ হ'ল 6টা বাজিলে এইফালে ধুনীয়া দেখিছে পোৱালিটোক দেখুৱাম এইটো পোৱালিটো ওচৰ বৌজনী ভাগৰ এতিয়া গৈ লওঁ বাৰু গৈ থাকোঁতে কৈ আছোঁ এইফালে পাই গ'লোহি পূৰা অখিহঁতৰ ঘৰ এইফালে বাহঁতোহি এতিয়া মাহঁতে খাই আছে আপোনালোক দেখাম ৰ'ব আৰু মাহঁতে খাই থাকোঁতে কিবা কিবি কথা পাতি আছিলে তাকে বোলো মই ভিডিঅ' কৰি ৰখাই থওঁ বুলি ভাবিলোঁ মাহঁতে কৈছে যে নিদিবা আমি বেলেগ কথা পাতি আছিলোঁ বুলি হ'লেও মই ভিডিঅ'টো কৰি থ'লোঁ আৰু কালি আহিম ঘৰ পালোহি তাৰপিছত দেখিছিলে আঁতৰিহঁতৰ ঘৰত বাৰ্থডে পাৰ্টি কৰিবলৈ গ'লোঁ তাৰপিছত আজি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এতিয়া গধূলি 6টা চাৰে 6টা বাজিব হ'ল আজি ভাইটিৰ হৈ ভাগৱত পাঠ কৰিছে তাকে বোলো আপোনালোকক ভিডিঅ'টো দেখাবই লাগিব যিহেতু ঘৰত কিবা এটা আছে আৰু ভাত পানী খোৱা হ'ব বাৰু নিৰামিষ ভাত খোৱা হ'ব আৰু ভাইটি পৰহিলৈ কাইলৈ দেওবাৰে সি ডিব্ৰু কলেজত লগালে যে সেইটো কাৰণে তালৈ যাবগৈ সেইটো কাৰণে আমি ভাবিছোঁ আজি ভাগৱত পাঠ কৰোঁ তাৰপিছত কাইলৈ পেকিং চেকিং কৰিব আছে তো সেয়াই আৰু ভিডিঅ'টো কণ্টিনিউ কৰি যাওক আপোনালোকে তেনেহ'লে মই ওলাই লওঁ পূৰা ৰেডি হোৱাই নাই গা চা ধুই আহিছোঁৱে এতিয়া গধূলি আকৌ গাটো ধুই দিলোঁ নহ'লে আৰু ভাত চাত খোৱা হয় যে ভাল নালাগে নহয় জানো সেইটো কাৰণে আকৌ এতিয়া গা চা ধুই ল'লোঁ এইফালে ধুনীয়াকৈ আৰু নৰ্মেল চাদৰ এখনে মেখেলা এখনে উলিয়াই লৈছোঁ বগাই পিন্ধিছোঁ আৰু নহ'লে কি পিন্ধিম সেয়াই আৰু ব্লাউজটো খালি কালাৰিং পিন্ধিছোঁ চব হোৱাইট পিন্ধিলে মোক বেয়া লাগে দেখিবলৈ সেইটো কাৰণে এতিয়া ওলাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোক ধুনীয়াকৈ আৰু এইফালে পূৰা ওলাই মেলি পূৰা হৈ গ'ল পূৰা ডান মই এতিয়া আৰু ভাত চাত ময়ে বনাব লাগিব মা লাগি দিব আৰু অকণমানকৈ তাৰপিছত এতিয়া পূৰা এখন উলিয়াই লৈছোঁ চেলিং
ধুনীয়াকৈ উলিয়াই লৈছোঁ। তাৰপিছত ভকত অহা নাই বাৰু এতিয়ালৈকে, আহিব আৰু অকণমান দেৰি পিছত। তো এতিয়া মই পূৰা চাহ তাহ ৰেডি কৰি লওঁ বুলি, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই দেখাব নোৱাৰিলোঁ, অনুৱে দেখাই থাকিব পাৰোঁ আপোনালোকক যিমানখিনি পাৰে। ঠিক আছে। আৰু এইফালে ধুনীয়াকৈ পাণ তামোল চাকি বন্তি চব ধুনীয়াকৈ শৰাই ঘটি আদি কৰি চব উলিয়াই দিলোঁ। কাৰণ ভকতসকল আহি চব বস্তু বিচাৰি থাকিলে বেয়া পায় যিহেতু, সেইটো কাৰণে চব উলিয়াই দিলোঁ। আৰু ইয়াতে পতা হ'ব, এইফালে পৰ্দা চৰ্দা লগাই দিছোঁ ধুনীয়াকৈ। আৰু কলপাতো ধুনীয়াকৈ থৈ দিছোঁ আৰু ওচৰতে যিখিনি লাগে ল'ব প্ৰয়োজনখিনি। আৰু তেনেহ'লে আহি লওক তাৰপিছত। আৰু এইফালে চাওক মই ষ্টাৰ্ট দি দিলোঁ এতিয়া পূৰা। এইফালে ৰাজমাহ বনাম, আলু বইল কৰি থৈছোঁ, পিঁয়াজ কাটি থৈছোঁ। এইফালে পনীৰ বনাম, চাই গৈ থাকক ভিডিঅ'টো। কি হয় তাতে খাব লাগে। পনীৰ পূৰা ৰেডি কৰি আছে আৰু ইয়াত কি আছে? এনে কি হয়? পটল ফ্ৰাই, টেষ্টি টেষ্টি দাইল, আৰু ভাত পানী দি লোৱাৰ পিছত ভিডিঅ'টো অকণমান কৰি থ'লোঁ আপোনালোকক দেখাবৰ কাৰণে। মোৰ টাইমে নাই যিহেতু, হ'লেও অকণমান কৰি থৈছোঁ ভিডিঅ'টো। আৰু এইফালে অনুকো দি দিলোঁ ভাত পূৰা, সকলোৱে খাই লৈছে, তাৰপিছত আমি খাম। তো আজি ভিডিঅ'টো ইমানেই। বাই বাই, থেংকছ ফৰ ৱাচিং।